হিমান্ত গগৈ এখন KTM RC390 Hi friends, welcome back to the channel himworld and আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আৰু এতিয়া গৈ আছোঁ মই অৰুণাচল বিহু ৰাইড এটাত ব্ৰক এটামান গৈ আছে মানে তো ব্ৰক এটাক গোটেইকেইটাক চবকে লগো পাম এণ্ড ভিডিঅ' এটাও হৈ যাব তো এইবাৰ ৰাইড এটাত গৈ আছোঁ আমি তো কিপ ৱাচিং দিছ ভিডিঅ' অৰুণাচলৰ অকণমান ভিউজ দুটামান দিম আৰু আগতেতো আপোনালোকে দেখিছে অৰুণাচলটো হ'লেও আৰু যাওঁ বিহু বুলি যোৱাও নাই এপাকত গেটত আপোনাৰ গেটত এণ্ট্ৰি ফিজ লৈ আছে 50 পাৰ হেড 50K তো চাওঁ ইমান লাহে লাহে নাযাওঁ তেল খাব বেছিকৈ গেট পাইছোঁ ইয়াত এণ্ট্ৰি ফিজ লৈ আছে মানে ইয়াত আজিকালি এণ্ট্ৰি ফিজ লয় পাৰ হেড 50K তো কেতিয়াবা চালে চাওঁ ডাইৰেক্ট সোমাব দিয়ে আজি এণ্ট্ৰি ফিজ আজি অৰুণাচলৰ গেটত এণ্ট্ৰি ফিজ নল'লে কেলৈ নল'লে নাজানো আজি লোৱা নাই চাগে এইকেইদিন কিন্তু ৰেগুলাৰ লৈ আছিলে তো আমি এতিয়া 5 চালি পাইছোঁহি এইটো হৈ গ'ল অৰুণাচল 5 চালি মোৰ আগৰ ভিডিঅ' আছে পুৰণা ভিডিঅ' আগত কৰা ভিডিঅ' তো সেইটো তেতিয়া ইমান ধুনীয়া বনোৱা নাছিলে এতিয়াতো বহুত ধুনীয়া হৈ গ'ল 5 চালি তো তাহাঁতি কেঞ্চেল লয় নেকি চাওঁ কি কৰে ল'ৰাবোৰে ওপৰলৈ গৈ অকণমান ভিডিঅ'টো চাই লওক কিপ ৱাচিং দিছ ভিডিঅ' এতিয়া গৈ আছোঁ অলপ ওপৰলৈ ব্ৰক এটা বিয়াৰ কেন লৈ লৈছে বিহু বুলি ভিউটো বহুত ধুনীয়া বহুত মানুহ আহে ইয়ালৈ আৰু মোৰ আগৰ ভিডিঅ'টো আছে আপোনাৰ মই আই বুটনত দি দিম মোৰ আগৰ ভিডিঅ'টো দিছিলোঁ তাত অলপ আপোনালোকে আগৰ আৰু এতিয়া আগত তেতিয়া মানে কি ৰাস্তাটো বনা নাছিলে তো এতিয়া মানে ৰাস্তাটো পুৰা টিকটক হৈ গ'ল আৰু মই বহুত দিন অৰুণাচলত আহি ব্লগ কৰা নাই মানে ভিডিঅ' চাই থাকক ৰাইড চাই থাকক ইয়াৰো NS200 এখন লৈ আহিছে বহুত ধুনীয়া সি মডিফাইড কৰি দিছে এখন ভালকৈ দেখাই আছোঁ
ইয়াৰ NS খন চলাই চাওঁ অকণমান। ইয়াৰ ৰেপিংটো বহুত ধুনীয়া ৰেপিং কৰি থৈছে আৰু আপোনালোকক ইয়াৰ ফুল ৱাকাৰণটো দি দিম। চলিছে তোমাৰ 27,604 বাকী একো প্ৰব্লেম নাই, টিপটপ কৰি আছে। বাইক একদম মজা হৈ আছে, বাইক মজা হৈ আছে। 27,000 চলি আছে বাইক, NS বহুত ধুনীয়া চলি আছে। এতিয়া ফুল ৱাক এৰাউণ্ডটো মই দি দিছোঁ বাইকখনৰ এবাৰ। এইটো কিবা এটা লাইট ফিটিং কৰি থৈছে, এইটো জ্বলে না নজ্বলে জ্বলে। হাজাৰটো দি থৈছে ই। হাজাৰটো অকল এটা লাইটহে জ্বলে, হাজাৰটো কিবা এটা প্ৰব্লেম হৈ আছে নেকি, দেখাই দিছোঁ ৰ'ব। এইটো হাজাৰটো এইটো এটা ছাইডহে জ্বলে, বাকী গোটেইকেইটা দুইটা ছাইড মানে কিবা এটা প্ৰব্লেম হৈ আছে চাগে, সেইকাৰণে জ্বলা নাই। বাকী বাইকখনৰ ৱাক এৰাউণ্ডটো এইটো 360 ফুল দি দিছোঁ। ধুনীয়া, অকণমান বোকা লাগি আছে, লেতেৰা হৈ আছে, বহুত ধুনীয়া। এই গ্ৰাফিক্সটো ক'ত কৰিছিলে সুধিব লাগিব তাক। গ্ৰাফিক্সটো বহুত ধুনীয়া মাৰি থৈছে, বাইকখন বহুত ধুনীয়া লাগিছে। NS200 আৰু এনেকুৱা গ্ৰাফিক্স আৰু বেলেগে কৰিছে যদিও নাজানো। ইউটিউবত এবাৰ দেখা নিচিনা লাগিছিলে মোৰ, কোনোবা বেলেগ আমাৰ অসমৰ নহয় বাহিৰৰ কিবা চেনেল এটা নেকি দেখিছিলোঁ। তো এইটোৱে আছিল ভিডিঅ'টো। তো আমি ব্ৰকেইটা ৰৈ আছে তাত, মই তাত গৈ আছোঁ। বাইকখন একদম টিপটপ হৈ আছে, 27,000 অ'নাৰশ্বিপ ৰিভিউ, ধুনীয়া হৈ আছে বাইক চলাবলৈ। ৰ'বা কেনেকুৱা লাগিছে লুকছটো? এখনো ধুনীয়া লাগিছে, মই ইয়াৰ লুকছটো দেখাই দিলোঁ পুৰা টিপটপ। ইয়াত ঐ তো বহলাবি পাই গ'লোঁ। বহলাবিত পূৰা বিহু হৈ আছে, বিহু ফাংচন হৈ আছে। এণ্ড ঐ সোমাই দে, ফুল বিহু ফাংচন হৈ আছে ইয়াত।
ফুল বিহু মেলা জেং বিহু হৈ আছে মজা 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 ভিডিঅ'টো ইয়াতে ক্ল'জ কৰিছোঁ এণ্ড বিহু অকণমান জেং বিহু অকণমান দেখাই দিছোঁ আপোনালোকক চাই লওক জেং বিহু অকণমান লগত আছে তিৰংগ এই বিশ্ব আহিছে এইটো হৈ আছে ৰেকৰ্ডিং হৈ আছে ৰেকৰ্ডিং হৈ আছে হিমান্ত গগৈ এখন KTM RC390